হাই ফ্ৰেণ্ডছ, মই পালকি ইৰাণীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাম ওলকচুৰ আচাৰ কেনেকৈ বনাব পাৰি। এই ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰি জনাব নাপাহৰিব। এয়া মই এটা ওলকচু আৰু এটা নেমু ল'লোঁ। তাৰপিছত সৰু সৰুকৈ কাটি ধুই ল'লোঁ। এতিয়া এইখিনি বইল কৰি ল'ম। আৰু মই ইয়াত দিম 2 চামুচ নেমু ৰস, 2 চামুচ ভিনেগাৰ, আৰু 1 গ্লাছ পানী দি ভালদৰে বইল কৰি ল'ম। তাৰপিছত এখন থালত লৈ এটুকুৰা লৈ চামুচৰ সহায়ত হেনেকৈ ভাগি দিম। গোটেইবোৰ টুকুৰা এনেকৈ ভাগি লোৱাৰ পিছত 2-3 ঘণ্টা ৰ'দত শুকাব দিম। ৰ'দত দিয়াৰ পিছত এতিয়া মই মছলাখিনি ৰেডি কৰি লওঁ। ইয়াৰ কাৰণে মই লৈছোঁ বগা সৰিয়হ 2 চামুচ, ৰঙা সৰিয়হ 1 চামুচ, চফ গুটি 1 চামুচ, জিৰা 1 চামুচ, লং ইলাচি দালচেনি 1 চামুচ, আৰু আদাৰ গুড়া 1 চামুচ, ক'লা নিমখ আধা চামুচ, নিমখ 2 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ, হালধি 1 চামুচ, হিং আধা চামুচ আৰু আমচুৰ পাউডাৰ 1 চামুচ লওঁ। এতিয়া মই মছলাখিনি অলপ গৰম কৰি গুড়ি কৰি লওঁ। এয়া গুড়ি হৈ গ'ল। এতিয়া মই এটা কেৰাহীত 3 কাপ মিঠাতেল দি মিডিয়াম ফ্লেমত গৰম কৰি লওঁ। গৰম হোৱাৰ লগে লগে মই ক'লা জিৰা 1 চামুচ দি ভালকৈ অকণমান লৰাই দিম।
পিছত অলপ অলপকৈ ওলকচুখিনি তেলত দি দিম। আৰু ভালকৈ লৰাই তেলখিনিৰ লগত মিক্স কৰি লম। এতিয়া মই ইয়াত ভিনেগাৰ 1 চামুচ দিম। আৰু এটা নেমুৰ ৰস উলিয়াই মই গোটেইখিনি ইয়াত দি দিম আৰু লৰাই দিম এনেকৈ। তাৰ পিছত গুড়ি কৰি ৰখা মছলাখিনি ইয়াত দি দিম আৰু এনেকৈ মিক্স কৰি দিম। ভালকৈ মিক্স হৈ যোৱাৰ পিছত মই গেছটো লাহেকৈ বন্ধ কৰি দিম। আৰু ঠাণ্ডা হ'বলৈ দিম। এটা কেৰাহীত 1 কাপ তেল দি মিডিয়াম ফ্লেমত গৰম কৰি লম। গৰম হোৱাৰ পিছত মই আজৱাইন আধা চামুচ আৰু কোলা জিৰা আধা চামুচ দি অলপ গৰম হ'লেই বন্ধ কৰি দিম। ঠাণ্ডা হ'বলৈ দিম। এতিয়া ঠাণ্ডা হোৱা ওলকচুখিনি মই এটা গ্লাছৰ বটলত ভৰাই লওঁ। মই গোটেইখিনি ভৰাই ল'লো আৰু অলপ আগত গৰম কৰি ৰখা তেলখিনি বটলৰ ওপৰত এনেকৈ দি দিম। আৰু এনেকৈয়ে আমাৰ ওলকচুৰ আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ। ধন্যবাদ।